নমস্কাৰ সকলোকে মই আমিনা মোৰ পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ঘৰতে দৈ। কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টি শেষলৈ চাব, স্কিপ নকৰাকৈ, তেতিয়াহে গম পাব। আৰু আপোনালোকক আজি এটা কথা ক'ব পাই মই সুখী হ'ম যে মই নতুনকৈ এটা পেজ খুলিলোঁ, আমিনাছ কিটচেন বুলি। আপোনালোকে পেজটো ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ। আৰু মোৰ ইউটিউব চেনেল এটাও আছে, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকক। এয়া দেখিছে মই গৰম কৰি লৈ আনিছোঁ গাখীৰখিনি, উতলাইছোঁ। ঠাণ্ডা হোৱাৰ পিছত হাতেদি চুব পৰাকৈ এয়া চামনিটো মই হাতাই দিছোঁ। আৰু এতিয়া মই ইয়াত ঢালি দিম বাতিটোত। দেখিছে প্ৰায় আধা লিটাৰমান গাখীৰ মই লৈ লৈছোঁ। আৰু এয়া দেখিছেনে লৈ ল'লোঁ। 1 লিটাৰ আছিলে আৰু এইখিনি মই ঘৰতে বনোৱা দৈ আছিলে। পুৰণা দৈ মিহলাই দিব লাগে যিহেতু। আৰু যদি আপোনালোকৰ তাত নাথাকে দোকানৰ পৰা কিনিও আনিব পাৰিব। সেইখিনি দৈও মই ঘৰতে বনাইছিলোঁ। আৰু গোটেই গৰমৰ দিনকেইটা মই এনেকৈ দৈ ঘৰতে বনাই খালোঁ। সেয়েহে ভাবিলোঁ আজি আপোনালোকৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰোঁ। আৰু একদম সুন্দৰকৈ মিহলাই ল'ব লাগিব পুৰণা দৈখিনি, দেখিছে। আৰু এতিয়া মই ঢাকনখন লগাই প্ৰায় 24 ঘণ্টামান সময় এনেকৈ ৰাখিম। আৰু সেই কাপোৰখনেৰে মই এনেকৈ গৰম কৰি ৰাখিব লাগিব। যিমান গৰম কৰি ৰাখিব পাৰে সিমান গৰম কৰিও ৰাখিব, তেতিয়া দৈটো খুব সুন্দৰ হয়। এয়া দেখিছে 24 ঘণ্টাৰ মূৰত মই উলিয়াই আনিছোঁ দৈখিনি, দেখিছেনে। আৰু এইখিনি দৈ খাবলৈ খুব সোৱাদ লগা হয়। ঘৰতে বনোৱা দৈ যিহেতু, ভেজাল নাই একেবাৰে। গোৱালালাৰ পৰা লোৱা গাখীৰ, একদম ফ্ৰেছ গাখীৰ হয়। আৰু আপোনালোকৰ তাত যদি তেনেকুৱা গাখীৰ নাথাকে, পেকেটিং গাখীৰবিলাক পায়, পুৰবী গাখীৰ আৰু সোৱাদ লগা হয়। পুৰবী গাখীৰৰো মই বনাওঁ। আৰু আজি মই বনাইছোঁ টেঙা দৈ হয়। টেঙা দৈ বনাইছিলোঁ, টেঙা হয়। এয়া দেখিছে পানীখিনি মই পেলাই দিয়া নাই, এতিয়া পানীখিনি পেলাই দিলোঁ, দেখিছেনে। দেখিবলৈ কি সুন্দৰ হৈছে। এনেকুৱা লাগিছে যেন দোকানৰ পৰা কিনিহে আনিছোঁ। আৰু এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ ফেচবুক পেজটো লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, ফেচবুক পেজটো ফ'ল' কৰিব। আৰু এনেকৈ ভিডিঅ'বোৰ চাই থাকিব বুলি মই আশা কৰোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।